হেল্ল' নমস্কাৰ টু মাই কেপিয়াৰ ব্লগ চৰাইছ দিনত সৰস্বতী পূজা খাই আহিলোঁ এতিয়া গৈ আছোঁ বিয়াত কেনেকুৱা আজি সৰস্বতী গেল ভালে লাগিল চাই আৰু এতিয়া বিয়াত কেনেকুৱা খাবা তামাম খাম আমাৰ আজি পূৰা ধামাকা হ'ব আৰু ফুল নাইট আজি তাতে বিয়াতে থাকিম তো চাই থাকিব বিয়াত কি হয় নহয় আৰু বহুত কামত দায়িত্ব দিছে বহুত কামো কৰিম তো চাই থাকিব কি কাম কৰোঁ নকৰোঁ দেখুৱাই যাম তো চাই থাকিব খালি এতিয়া গৈ আছোঁ বিয়াত আহি পাইছোঁ মানে ওচৰতে বিয়া তো যাই আছোঁ এতিয়া তো ব্লগ বিয়াত আহি পালোঁ চাওক কিমান কাদো বহুত কাদো বিয়াত এতিয়া বিয়াত খাই আছোঁ চাওক মজা মজা এই যে আমাৰ মিঠু দা খাই আছে কি খাই আছে ক পিস মাছের পিস এ কারণ গেল আর একটু মাছের আর এই যে আমার পৌষণ নিপন আর দীপক মলয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে তুমি আদৰি ল'বা পাৰো এতিয়া মানে বিয়াৰ পৰা ঘৰত গৈ আছোঁ এতিয়া ৰাতি প্ৰায় বাজে মোটামুটি দেখাই দিছোঁ টাইমটো দেখাই দিছোঁ এই 4:28 হৈছে আৰু মোটামুটি 1 ঘণ্টা তাৰপিছত ৰাতিপুৱা হ'ব তো গোটেই নাইট থাকিম বুলি কৈছিলোঁ তো গোটেই নাইটে থাকিলোঁ
তো অলপ টাইম মানে ঘূমাব লাগিব তো নহ'লে কালিকৈ মানে আৰু ডিষ্টাৰ্ব হৈ যাব তো থাকিব লাগিব ঘৰত তো এতিয়া ঘৰত গৈ আছোঁ কালি ৰাতিপুৱা 10টা মানত আহিম তো এতিয়া ঘৰত গৈ থাকোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানে যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই টাটা